হেল্ল' নমস্কাৰ ৱেলকাম টু দুন্দিছ ব্লগ। মহিলা মানে ৰং খেলাব যাম আৰু এইফালে আছে আবিৰ আৰু এইফালে আছে ৰং আৰু ই ৰংখন লৈয়া মহিলা যাং ৰং খেলাবা মানে পুৰা ৰং খেলাম কি আজি একদম কুহুৰি তুলিম ৰং খেলি মানে আমি গছাই দিবা আইছোঁ। এইফালে মানুহ চাওক তিনটা মানুহ হৈছে আৰু একদম মানে একদম বাজনা পাতি দিলে মানুহ আহিছে নিজা আৰু অনেক পিছত আমি লৈ যাম এতিয়াৰপৰা আমাৰ বাজাৰত পুলিত এইফালে আছে কৰ্ণ ওলা পুৰা একদম মানে পোষ্ট মাৰি আছে ফটো মাৰি আছে আৰু এইফালে বন্ধু বান্ধৱী খেলে আছে পুৰা একদম মানে নাচি আছে আৰু এইফালে বেং পাতি বাজি আছে ভাল লাগিছে আৰু বাজি একদম মানে কি ক'ম আৰু এতিয়া গোসাই গ'ল যাব লাগছোঁ ওলাল মানে পুৰা একদম বাটে নাচি যাব একদম মানে ফটো তুলি আছে ভিডিঅ' কৰি আছে ভাল কথা আৰু একদম মানে এইফালে মাৰি আছে গোসাই গৈ এতিয়া কাৰ কাটিক কিনকা মানে গোসাই কমেণ্টত যিটো আছে কমেণ্টত ক'ব আৰু মানে একদম কিনকা মানুহ হৈছে মানে দেখাতো যাব লাগছে কমেণ্টত কিনকা লাগিছে আৰু মানে একদম পুৰা একদম চলে পিছে একদম মানে পুৰা ফূৰ্তি কৰিব লাগছে ভাল লাগিছে আৰু
আহিবি আহিছ মাৰ ব্লগত আহিম নাই ব্লগ কাটি দিলেহে নাখাবি নাই মই এলা মানে আমি যা গোসাইক লৈ আহিলোঁ এলা গোসাইক লৈ আহিতে এলা মানে মন্দিৰত এলা 5-7 বাৰ ঘূৰাৰ পিছত মানে আৰু বহিয়া থোৱাৰ পিছত মানে যাই কিছু কিবা নাথাকে কিবা খুৱাব আৰু আমাৰ এইটো চোৱাৰী কয় মানে গোটাই মানুহখন ওলাই আহে ৰংখলা বা আমাৰ মানে লাষ্টত হয় আৰু তে মানে এই চোৱাৰীটো আমাৰ হৈ গ'লে আমাৰ মানে আৰু ওচৰত চোৱাৰী নাই অহা বছৰ হয় মানে ভাল লাগে আৰু খেলি আমাৰে চব মানুহ লগ বন্ধুখন আহে আৰু ভাল লাগে মানে খেলি একেলগে গছাই আনিব যাওঁ একেলগে হাঁচি ফূৰ্তি কৰি থাকিলে কত ভাল লাগে ঘূৰাব লাগছে মানে গোসাই এতিয়া 7 বাৰ ঘূৰাই মন্দিৰ মানে কাপে 7 বাৰ ঘূৰাৰ পিছত এই ঘৰটা দেখিছে না অতে মানে বহাই থ'ব মানে বহাই থৈ এবাৰ মানুহকেইটা মানে এতিয়া বহাব আৰু যা মন্দিৰটা হয় আমার ফালে গিয়া গোসাই আছে মানে কার ফালে আছে মানে কমেন্ট করে জানাব আৰু मोर भिडिओ আছে ভাল পাইছো লাইক শেয়ার করবি আর লগতে সাবস্ক্রাইব করবি আর এইফালে কমেন্ট করে দিবি কেমন লাগছে ধন্যবাদ।